दिनै जोंनि बर'नि फिसाया सिखाव नङा डाकेट नङा मा जाहोननि थाखाय एसेबांखिनि पानिशमेन्ट मोनखो दिनै गुबुन हारिया जोंनि बर'खौ मा जाहोननि थाखाय एसेबांखिनि बुनो हाखो साननानै नाय दिनै जोंखौ गुबुन हारिया दिनै गाज्रि खालामदाव दिनै बुदाव गाबोन बुदाव बा दिनै बिदि खालामनो हादों होननानै गाबोन बिदि खालामनो हादों होननानै जोंनि बर' हारिखौ सानसे बिदिनो खालामलांबाय थागोन। बेनिखायनो आं खावलायनो सानो जोंनि बर'नि दैदेनगिरि बिथांमोना बिथांमोननिसिम लांसुनिया बिथांमोननिसिम थाबैनो एक्सन लागोनखौ आं आसा खालामो। मानोना दिनै जोंनि बर' हारिखौ अयथासार खालामनानै दिनै अयथासार खालामगोन गाबोनबो अयथासार खालामगोन बिदिनो बिथांमोना सोलो मोनलांगोन होननानै आं बुंनो सानो। आं बिनिखायनो खावलायनो सानो जोंहा नै दिनै बुजानाय बिथांमोना माखासे जेबो दाया दिनै बिथांमोनखौ मा जाहोननि थाखाय एसेबांखिनि दाय गैयाब्लाबो दाय दं होननानै मा जाहोननि थाखाय पानिशमेन्ट होनो हाखो आं बिनिखायनो जोंनि बर'नि दैदेनगिरि बिथांमोनखौ खावलायनो सानो थाबैनो बिथांमोननिसिम एक्सन लागोन होननानै। मानोना बिथांमोना जेबो दाय गैया जोंनि बर'नि फिसाया जेबो दाय मावाखै बिथांमोना मोसौखौ लाबोदोंमोन बायनानैसो नाथाय बिथांमोनखौ मा जाहोननि थाखाय एसेबांखिनि बुखो। কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীত দুজন ব্যক্তি এজন আমাৰ ইছলাম ধৰ্মৰ মানুহ আৰু এজন বড়ো সম্প্ৰদায়ৰ মানুহ দুজনে দুটা গাই গৰু লৈ আহি আছিলে আৰু গাই গৰু লৈ আহি থকা অৱস্থাত মাগুৰমাৰীত তেখেতসকলক ৰজত মণ্ডল নামৰ এজন গুণ্ডাৰ নেতৃত্বত ৮-১০ জনীয়া এটা গ্ৰুপে এই দুজন ব্যক্তিৰ ওপৰত অতৰ্কিতভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰে আৰু এই আক্ৰমণত ইতিমধ্যে দুজন ব্যক্তি তেখেতসকলে আঘাতপ্ৰাপ্ত হ'ব লগা হয়। এনেকৈ মাৰপিট কৰিছে যিটো অৱস্থা আপোনালোকে সামাজিক মাধ্যমসমূহত নিশ্চয় দেখিছে। এনেকৈ মাৰপিট কৰা এনেকুৱা ঘটনা মব লিঞ্চিঙৰ দৰে ঘটনা আমাৰ BTADত কেতিয়াও আমি দেখা নাছিলোঁ আৰু যোৱাকালি যি ঘটনা হ'ল উক্ত ঘটনাক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই যিসকল ব্যক্তিৰ দ্বাৰা এনেকুৱা ঘটনা সংঘটিত হ'ল তেখেতসকলক অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক আৰু কোকৰাঝাৰ জিলাৰ প্ৰশাসনক দাবী জনাইছোঁ। আৰু যদি তেখেতসকলক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নহয় আমি কোকৰাঝাৰৰ SPৰ কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যিসকল ব্যক্তিৰ নেতৃত্বত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেইসকল আমি দেখিছোঁ যে এই ব্যক্তিসকল আৰু বিভিন্ন মাধ্যমে আমাক জনাইছে এই ব্যক্তিসকল BTCৰ EM অৰূপ কুমাৰ দেৰ হৈয়ে বায়ে থকা ব্যক্তি আৰু তেখেতসকলে এই ঘটনাই নহয় আপোনালোকে সকলোৱে জানে যোৱা কিছুদিন আগতে আমাৰ চালাকাটিৰ এজন শিক্ষকক দুজন ব্যক্তিক এনেদৰে মাৰপিট আপোনালোকে চাৰ্কিট হাউচৰ ওচৰতে কৰিছিল আৰু তেনেকুৱা ঘটনা তেখেতসকলে কৰি আছে আৰু এইসকল ব্যক্তি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে BTADত অস্থিৰ এটা পৰিৱেশৰ সৃষ্টি কৰাত তেখেতসকলে কৰিছে মনস্থ কৰিছে আৰু যাৰ কাৰণে আমি কোকৰাঝাৰ জিলা প্ৰশাসনক আহ্বান জনাইছোঁ এই এনে কু অভিসন্ধিৰ ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতসকলে আৰু এটা কথা কৈছোঁ যে গৰু লৈ অহাটো যদি অপৰাধ আমি জানো অপৰাধ আৰু যিসকল গৰুৰ ব্যৱসায়ী কৰে তেখেতসকলক আইনৰ দ্বাৰা শাস্তি হওক আমি এয়াও কামনা কৰোঁ। কিন্তু যোৱাকালি আইন হাতত তুলি লৈ এই ব্যক্তিসকলৰ আক্ৰমণৰ অধিকাৰ তেখেতসকলক কোনে দিলে? আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? কোকৰাঝাৰ জিলাৰ আইনৰ ওপৰত তেখেতসকলৰ আস্থা নাই নেকি? গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোকৰাঝাৰ জিলা SP মহোদয়ৰ লগতে কোকৰাঝাৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ এই ব্যক্তিসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব নহ'লে কাইলৈৰ পৰা আমাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। जों बर'निनो फिसा हिसाबै जोंहाबो गोसोआव बा गोरबोआव खामखाङो जों बेनिखायनो जों बर'नि फिसा हिसाबै जों बे भिडिअखौ जेरावबो शेयार खालामगोनखौ आं आसा खालामो आरो बहाब्लाबो गोरोन्थि जालांदोंबा गिबियावनो जोंहा बिदिनो गासैनिसिम खुलुमनाय बावहरनाय थाबाय।